হাই ফ্ৰেণ্ডছ, বিহু চাগে সকলোৰে ভালে ভালে গ'ল নহয় জানো? আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই কঁঠালৰ চব্জি বনাম। এয়া দেখিছেনে, সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এটা কুকাৰত এইখিনি এটা হুইচেল মৰাকৈ মই ৰখাই ল'ম। এতিয়া বইল কৰিবৰ কাৰণে ইয়াত মই অকণমান নিমখ দি লৈছোঁ। অকণমান হালধি দি লৈছোঁ। এটা হিচাপত মই পানী দিছোঁ। এতিয়া মই এটা চিটি মৰাম। কঁঠালখিনি বনাবৰ কাৰণে মই এয়া 4টামান পিঁয়াজ কাটি লৈছোঁ, এনেকৈ দীঘল দীঘলকৈ। তাৰপিছত আদা ৰচুনৰ পেষ্ট কৰি লৈছোঁ মই। এতিয়া কঁঠালখিনি বনাবলৈ মই আৰম্ভ কৰিম। এয়া মই বইল কৰি লোৱা কঁঠালখিনি এনেকৈ ফুটা ফুটা এনেকৈ পানী যোৱা এটা পাত্ৰত মই উলিয়াই ল'লোঁ। লগতে মই 2টা আলুও দি থৈছিলোঁ দেই, আলুটোও দি দিছিলোঁ কেইটামান। আপোনালোকে আলু দিবও পাৰে, নিদিবও পাৰে। এতিয়া এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই এখন কেৰাহীত অলপ মিঠাতেল দি লৈছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, এনেধৰণে ফ্ৰাইটো এনেকৈ অকণমান ভালকৈ কৰি ল'ব, পানীটো শুকান যোৱাকৈ, তেতিয়া চব্জিকণ ভাল হয়। এনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া যিহেতু মোৰ ফ্ৰাই কৰি হৈ গ'ল, এতিয়া মই তেলত গোটা জিৰা আৰু 2টা শুকান জলকীয়া দিছোঁ। তাৰপিছত মই কাটি থোৱা পিঁয়াজখিনি দিছোঁ। বতৰৰ ফল হয়, খাব লাগে। বহুতে কঁঠালৰ ভাজিটো বহুত বেলেগ বেলেগ ধৰণত খায়। মই এনেকৈহে বনাই খাই ভাল পাওঁ। এবাৰ খাই চাবচোন, এনেকৈ খাই বহুত ভাল লাগে। পিঁয়াজখিনি ভাজি এতিয়া অকণমান গল্ডেন কালাৰ নিচিনা হৈছে। এতিয়া মই আদা ৰচুনৰ পেষ্টখিনি দি দিম। এইখিনি ভালকৈ ভাজি লৈ পেলাই আমি তাৰপিছত মছলা এড কৰিম। তাৰ কাৰণে মই দৈ লৈছোঁ অকণমান, এনেকৈ ভালকৈ ফেটি ল'ব হা। তাত মই অকণমান ধনিয়া পাউডাৰ দিছোঁ। তাত মই অলপ হালধি দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, অলপ চিলি পাউডাৰ দিছোঁ, আৰু অলপমান মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালকৈ এনেধৰণে ফেটি ল'ব লাগিব। নিমখটো আমি দেৰিকৈ ব্যৱহাৰ কৰিম, দৈ দিছোঁ যে। কেতিয়াবা দৈ দিলে সোনকালে নিমখ দি দিলে দৈটো ফাটি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই এই পেষ্টখিনি ইয়াত দি দিম। এইখিনিও আমি ভালকৈ ভাজি ল'ব লাগিব। ইয়াত দেখিছেনে, মছলাখিনি ভাজি হৈছেগৈ, অকণ অকণ তেল ওলাইছে।
অলপ ভাজি ল'লে মছলাৰ গোন্ধটো কেঁচাপনটো নাইকিয়া হয়। যদি মোৰ চেনেলটো চাই ভাল লাগিছে শ্বেয়াৰ কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই এয়া ফ্ৰাই কৰি থোৱা কঁঠালখিনি ইয়াত দি দিছোঁ। এনেকৈ বনাই চাবচোন, খুব খাবলৈ সোৱাদ হয়। মই নিমখটো এতিয়ালৈকে ব্যৱহাৰ কৰা নাছিলোঁ দৈটো দিয়াৰ কাৰণে। এতিয়া মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই অকণমান গৰম পানী অকণমান এড কৰিছোঁ। ক'ৰবাত যদি অকণমান কেঁচা অকণমান হৈ আছে ইয়াতে পানীকণ দিয়াৰ কাৰণে ভাপতে সিজি যাব। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। এয়া দেখিছেনে চব্জিখিনি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।